নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ আন এটা নতুন ৰেচিপি। নাৰিকলৰ বিস্কুট বনাম। এইফাল নাৰিকল, এয়া চেনি, এয়া ময়দা একাপ লৈছোঁ, এয়া ৰিফাইন ৩-৪ চামুচমান হ'ব। এটিখন ৰুকনি, এই নাৰিকল ফাল মই ৰুকনিয়ে ৰুকিম। এতিয়া মই ৰুকনিখনত এই নাৰিকল ফাল ৰুকিম এনেদৰে। হৈ গ'ল। ইয়াত মই এতিয়া ময়দা একাপ, ময়দাখিনি চেকি লওঁ, চালি লওঁ। এইখিনি চেকনিত চেকি ল'লোঁ। এতিয়া মই ইয়াত বেকিং পাউডাৰ এচামুচো নহয়, অকণমান হ'ব। এতিয়া এবাটি নহয় আধা বাটি চেনি দিম। এই সৰু হেতাখনে ৰিফাইন এহেতা আৰু এহেতা দি দিছোঁ। দুহেতাই হ'ল। এতিয়া মই এয়া সানি লৈছোঁ, এনেদৰে সানি লৈছোঁ। গাখীৰ অকণমান দিম। নাৰিকলে ময়দাখিনি সানি ল'লোঁ, সানি লোৱা হৈ গ'ল। এতিয়া 10 মিনিটমান থৈ দিম, তাৰপাছত মই তেলৰ ৰিফাইনত ভাজিম। চামুচ লৈছোঁ, এই চামুচখনে এতিয়া মই সৰু সৰুকৈ ইয়াত লাডু কৰিম। এতিয়া মই ৰিফাইন অকণ সানি লৈছোঁ, এনেদৰে সৰু সৰুকৈ লাডু কৰি দিম। ইয়াত লেটিয়াই লৈ এতিয়া লাডু কুটি কৰি এনেকৈ থৈ দিম। এখন গৰম হৈছে, মই ইয়াত এতিয়া ৰিফাইন দি দিছোঁ। এতিয়া এইকণ দি চাইছোঁ, গৰম হৈছে তেল। এতিয়া মই কম জুইত দি এই চামুচখন ভৰাই লৈ দি চাইছোঁ। এনেকৈ লাহে লাহে এতিয়া মই ভাজিম। এতিয়া এইটো হৈ গৈছে, আৰু এটা দি দিছোঁ। এতিয়া মোৰ নাৰিকলৰ বিস্কুট বনাই হৈ গ'ল। এয়া চাওক কি সুন্দৰ হৈছে। এয়া চাওক, আপোনালোকেও এনেদৰে বনাই খাই চাবচোন। যদি মোৰ ভিডিঅ'টো ভাল পাইছে, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই। আজিলৈ আহোঁ, আকৌ এটা নতুন ৰেচিপি লৈ আহিম।